উখাই দে এই জোকাইছে কাৰণে খং উঠি যাব পিছলৈ যাই ভালেই হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আন এটা ভিডিঅ' লৈ আহিছোঁ আজি মানে বিশেষ কাৰণত মানে কি হয় বস্তু এটা আনিব যাব লাগে মানে বস্তুটো ল'ব লাগে তাৰপিছত আকৌ মৰিণটো অকণমান কাম এটা আছে সেই কামটো কৰিব লাগিব কৰি মেলি চাওঁ কিমান দেৰি হয়গৈ এতিয়াতো বাৰু ৰ'দটো মানে বহুত ওপৰতে আছে বাৰু কালি বৰষুণ আজি ৰ'দটো ওলাইছে অলপ মোৰ লগত যাব এতিয়া জুনদাক লগ ধৰিছোঁ অকলে অকলে যাবলৈ বেয়া লাগে সেইকাৰণে জুনদাক ক'লো মানে কিবা এটা কাম আছে বোলে ময়ো যাম বোলে ATM বোৰ্ড সোমাবলৈ আছে নে কি বুলি কৈছিলে পাহৰিলোঁ মই এয়া পাই গ'লোঁ জুনদাৰ ওচৰত গাড়ীখন ঘূৰাই ল'লে মানে কেঁচাতে উঠিব আৰু ফুটাটো ভাঙি নগ'লে হয় ভাঙি গ'লে চেচেই হ'ব আকৌ কাম বাঢ়িবগৈ যাবই নোৱাৰিব নহ'লে বৰ ৰ'দটোৱে ধৰিছে এই মই ইয়াত চাই আছোঁ তাত আছে জুনদা ভাল জমনি মেচিনটো কিবা এটা হ'ল তাকে চাই আছে মানে মেকানিকে লাগিছে নেকি এইয়া ইয়াত লাগি আছে জুম কৰিব নোৱাৰি মই দেখাব নোৱাৰিব কি কৰি আছে মেচিনটো কিবা এটা গণ্ডগোল হ'ল মানে এই মেচিনটো মানে ঠিক কৰি আছে নেকি হ'ব নাই চাৰেণ্ডাৰ কৰি দিলে আৰু ভালেই কথা এই উখাই দে ATMটো নানিলোঁ নাই এই পইচা ট্ৰেন্সফাৰ কৰিমগৈ আকৌ কি ভৰি দিবি আৰু মই থৈ আহিলোঁ পইচা উলিয়াই মানে মোৰতো উলিয়াই চাম যদি হয় তেতিয়া ট্ৰান্সফাৰ আগতে ছাবস্ক্ৰাইব কৰি পিনে আনছাবস্ক্ৰাইব বুলি ওলাই থাকে এতিয়া ছাবস্ক্ৰাইব এইটো একো আনছাবস্ক্ৰাইব কৰিবলৈ অপশ্যন নাথাকে ভালেই হৈছে আজি খেলটো যামি ক আজি বকিব এইটো তাকে মোৰ ৰেকৰ্ড কৰি দিছিলি ৰেকৰ্ড হৈ আছে মানুহ ভালকে দেখা নাই দেখুৱাই দিব কৃষ্ণ কি আহিছে নো এইটো কি এয়াৰটেলৰ কি কৈছে হে এইটো বস্তুটো আহিছিলে আৰু দেই এইটো বস্তু খাবলৈকে আহিছিলোঁ এইফালে জুনদা খাই আছে আৰু আৰম্ভ কৰিছে দুইখন লগাই দিওঁ আৰু এতিয়া মই আৰম্ভ কৰি শেষ কৰি দিওঁ আৰু সেইটোৱে আৰু খোৱা বোৱাটো হৈ গ'ল এইবাৰ এমলোচেফ সেইটো বাকী আছে আৰু পটকে কোনো গাড়ী চাই নাহিবি দেই ফেক্টৰী আৰামছে জিৰ'কা দিবি চকলেট খাবলৈ বহুত ছোৱালী সোমাইছে আমি সোমালোগৈ নেদেখিলোঁ আমি নোমাওঁ এই সকলোতে চাইকেলখন গিয়ে লগা কাৰণ নাই এই সকলো এনেই অসমৰ ল'ৰাটো গৈ আছে ৰোখন ক'ত লাগে এই চাদাম গোটেইকেইটা আহি কমপ্লিট কৰিলে এতিয়া ঘূৰি আহিছে পইচা নিদিয়া হ'ল বহি পোৱা মতে দেলহিলৈকে পাবহি দেলহিৰ পৰা মই যিকোন কৰিম বোলে পইচা পঠিয়াব তাক আৰু 55,000 ওপৰত গ'লে পাইছে চাইকেলতে আচলতে টাইমটো বেছি লাগেতো সময় বেছি লাগে বাইকত বেছি পাব বাইকত মই তেলত যাই গ'লো তেখেতে মঙলবাৰ যদি মানুহ আছে পাঁচটা মানুহ আজি বেলেগ বস্তু ল'বলৈ নাই আজি বেলেগ বস্তু ল'বলৈ নাই টায়াৰ দোকান বেলেগ দোকান ক্লাছ মই এতিয়া কিনি আহিলোঁ চুং বাবা নাৰিকল ডাব আৰু ডাব বুধিছোঁ কোনোবা এটা মানুহ সাগৰতে থাকিবি ছমাহ কিমান নাৰিকল পানী খাই দিয়ে অঁ নাৰিকল পানী মই চেলেক্ট কৰিছোঁ নি বে দিতা তাই জেগাটো খাবলৈ ভাল লাগিল তাই যাবি বৰ কলখন তাই জেগা ৰাখিম মানে আজি
মানে বন্ধ কাৰণে হৈছে হৈ গ'ল এতিয়া হৈ গ'ল মোৰ ফেচ মাইকটো ভাল আমি তাত কথা পাতিছোঁ চব মানে ওলাই থাকিলে এতিয়া অকল মানে ভিজুৱেলটো ওলাইছে অডিঅ' নাই অডিঅ' কৰিব লাগিব অডিঅ' কৰি দিব লাগিব এম লৈছে কেছ ল'লোঁ বাহিৰত হৈছে চেনিটাইজাৰ নাই বুলি কৈছে চেনিটাইজাৰ বেছি ইউজ কৰা ভাল নহয় আপুনি যদি বেছিকৈ চাবোন দিও গা ধুৱে নহয় সেইটো বেয়া এই গৰুটো কি মানে কি এইটো জাৰ্চি পোৱালি বেমাৰ আছে বেমাৰ হৈছে জানো কি আহিছে এতিয়া নাছিলে নহয় কেমেৰা আছে নাই আছে খালি পইচা পাতি আছে নে নাজানো আছে মানুহ আছে চিকিউৰিটি আছে পানী পাই দেখালে না দিব থাকিব না এখন পেলা নাথাকে বেলেগ সেখন দেখাৰ টু হয় ভাবলে টকা নাই লাগিব মই লিখিব দিব 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 মই কোন হ'ব নাই কেন পাৰো দেখাৰ দাইছিব ঝুম 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 বাবা ইকো এখন কই কই ডেভেলপাৰ কাৰণে বেয়া নহয় মডিফাই কৰিব লাগে তাৰপিছত বুজি যাম এই কামৰ বনাই চিকিউৰিটি ভাবি চাও মই বগা এখন পছন্দ কৰা নাই তাৰ বেয়া হয় বগাখন বেছি মানে এই জোকাইছে কেলে ঐ জোকাইব নালাগে নহয় এই জোকাইছে কাৰণে খং উঠিছে পিছলৈ যায় ভালেই এই আগত থকাকেইটা জোকাইছে আকৌ এইটো আগলৈ গৈহে আছে আকৌ সিহঁতে কি মানুহ কৈছ ন এনে জোকাব নালাগে নহয় জোকাইছে কাৰণে দিগদাৰ এই জোকাই দিছে আকৌ সিহঁতি মানে কি হয় ইহঁতক মানে কি জোকাই দিছেতো জোকাই দিলে মানে বেছি খং উঠি গৈছে সিহঁতি ইয়াতে নাযায় এতিয়া আজি কমচে কম এঘণ্টামান ৰাখিব দে 1 ঘণ্টামান থাকিব দে সিহঁতি এই তাতে জোকাই দিছে কেইটা ওচৰত কৰিলে এই কোন ল'ৰাকেইটা মানে বেয়া কাম কৰে এই লোকেল ল'ৰাই পোৱালি আছে এইফালে কি মানুহে কিবা কৈছিলে নেকি ক্ৰেক কৰিছিলে যে এইটো ল'ৰাকেইটা মানে কেছটো এনেকুৱা হ'ল মানে কেইটামান গৈ ওচৰত মানে হাল্লা কৰি দিলে তাহাঁতৰ এতিয়া মানে খং উঠি গৈছে খং উঠি গৈ কি হয় এতিয়া মানে কি হয় এইফালে খেদি আহিছে এনেকৈ কৰিলে কি হয় মানে বহুত হেৰিটো দেখিছে খেদি আহিছে এইফালে ইয়াত মানে কেছ এটা হৈ গৈছে মানে কি হয় হাতী পাৰ হ'বলৈ আহিছিলে মানে কেইটামান ল'ৰা আছে বদমাছ ল'ৰা আছে মানে কি হয় জোকাব লৈছে এই জোকাই দিয়াৰ কাৰণে কি হয় মানে তাহাঁতি নিজৰ জেগাটোৰ পৰা অকণমান আগলৈ গুচি আহিছে খেদি গুচি আহিছে মানে এতিয়া কিমান দেৰি হ'ব কোনো ঠিক নাই মানে জানো সিহঁতৰ মাথাই নাই নে কি নাই ক'ব নোৱাৰো মুঠতে কি ল'ৰা ভালেই পায় নে কি কৰোঁ নাজানো আৰু দেই সেইফালে আকৌ হাল্লা কৰি দিলে সিহঁতে আকৌ হেৰি গৈছে খেলি ভাল পায় নেকি খেলি ভাল পায় খেলি ভাল পায় লৈ একো নহয়
আহিছে গ'লগৈ নেকি গ'লগৈ গ'লগৈ মানুহ দিয়া আছে এই এনেকৈ নবজা হাল্লা কৰিব লাগে নে বাৰু সঁচাকৈ একদম এই মানুহ হোৱাৰ মানে মূৰত একোৱেই নাই 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 আজিহে গম পালোঁ দেই মই এনেই ওচৰৰ পৰা এনেই অকণমান দূৰ চাব চাহ হাল্লা কৰিব দৰকাৰ নাই নহয় তাহাঁতকো দিগদাৰ কৰিছে মিছা মিছিকৈ আমাৰ বাকী মানুহখিনিও দিগদাৰ হাল্লা নকৰাতে সিহঁতৰ পৰা আমি ৰখিব নালাগে গুচি গ'ল তেনে মানুহখিনি বাৰু মানুহে কিন্তু সিহঁতৰ যদি মুঠতে ৰাস্তাটো ক্ৰছ হ'বৰ কাৰণে সিহঁতৰ পোৱালিবোৰ পাৰ সিহঁতক মানে আচলতে পাৰ কৰাবৰ কাৰণে সিহঁতে প্ৰটেক্ট দিলে অঁ দিবই ন পোৱালি ছোৱালী আছে তাহাঁতৰ আকৌ নেকি চবৰে ভয় নহয় হ'ব ইমান দেৰি নকৰিলে কিন্তু আজি মই নকৰিলে আৰু ইমান খেলা খেলি কৰিব এই গছজোপা তললৈকে আহি গৈছিলে ইয়ালৈকে আহি গৈছিলে ইয়ালৈকে আহিছিলে ইয়াৰ পৰা ৰ'বলৈ সময় আছে কি চাবলৈ গৈছে সেই গ'লে আমি ক'লৈ গ'ল দেখাই নাই দেখিব পোৱা নাই মানে ধৰিবই পৰা নাই